ঘটনালৈ অলপ ভালকৈ সৃষ্টি হৈছিলে কিন্তু দুয়োপক্ষে আমি আলোচনা কৰিলোঁ DCSকে আলোচনা কৰি DCSকে আলোচনা কৰি যি ঘটনা হৈছে সেইটো সম্পৰ্কত মানে আলোচনা কৰাৰ মাজতে এটা শান্তি বৰ্তমান আমাৰ ইয়াত পোষ্ট আমি ৰাখিছোঁ আগতে 20 জন আমি ৰাখিছিলোঁ কিন্তু যথেষ্ট নহয় বুলি আকৌ 2 জন পঠাই দিছোঁ 2 জন বেলেগ পঠাই দিছোঁ আৰু আজি যিটো সমস্যা আমি পাইছোঁ যি সমস্যা হৈছে এতিয়াতো হেৰি নাই দুয়োপক্ষ শান্তিৰে ৰাখি আছে আৰু শান্তিৰে ৰাখিবলৈ আমি আহ্বান কৰিছোঁ আৰু কালি মই গুৱাহাটী যাম ডক্টৰ চিকিৎসা ছাৰক মই বয়কট কৰি লগতে গীত কৰিব আলোচনা কৰি যাতে এই আলোচনা প্ৰচুৰ পঠাই দিওঁ যাতে ৰাইজে স্থানীয় শান্তিৰ কাৰণে নিৰ্বাচনৰ আগত আপুনি ৰাইজক প্ৰপ'জ কৰি দিছিল যে কিবা সমস্যাটো অলপ তাৰমানে সীমা সমস্যা সমাধান কৰিবৰ কাৰণে মই বিধায়ক হোৱাৰ পিছতহে মই প্ৰচেষ্টা কৰি আছোঁ যে সীমান্ত এটা সমস্যা আছে শান্তি ৰক্ষা কৰিবলৈ সুৰক্ষা ৰাখিবৰ কাৰণে এটা পোষ্ট লাগে পোষ্ট কৰিবলৈ এটা বৰ্তমান ধৰক বৰ্ডাৰ এলেকাত এটা প্ৰটেকশ্যন এটা পোষ্ট হেৰিয়ে নাই UP হেৰিয়ে নাই সেইকাৰণে মই চিফ মিনিষ্টাৰ ছাৰক জুন 10 তাৰিখ মই নগাম দিছোঁ যে খাদ্য নিচিনা থানা লাগিব মোলাফাৰ নিচিনা পুলিচৰ পোষ্ট লাগিব তাৰ ধৰক আদা নিচিনা পুলিচৰ পোষ্ট বজাৰৰ নিচিনা লাগিবই ঠিক এনেকুৱা ধৰণৰ কাপাৰ নিচিনা গোটেই তাত UP লাগিবই সেইটো ক্ষেত্ৰত চিফ মিনিষ্টাৰ ছাৰে ৰিটেন বুক দিছে যে আপোনাৰ যিটো যিমানটোৰ ওপৰত 8% আমি হেৰি কৰি দিম সেই মতে অডিট টেকেন লৈছে মুঠতে ঘটনা হৈছে বুলিহে মুঠতে মাতে ঘটনা হওক নহওক কিন্তু এটা উমলাফাৰ নিচিনাটো UP হ'ব সেইটো কাৰণে যদি বৰ্ডাৰ এলেকাত যদি এইবিলাক প্ৰটেকশ্যন যদি ৰাখি দিয়ে তেতিয়া শান্তি আমি হানিব পাৰে বৰ্ডাৰ সমস্যা সমাধান হ'ব বুলি আমি আশা কৰিছোঁ আৰু লগতে আমি আপিল কৰিছোঁ যে দুয়োপক্ষে মেঘালয় চৰকাৰক বুজিছোঁ যে যাতে যেন দুয়োপক্ষত মানুহে এতিয়া শান্তিৰে থাকে সেইটো ক্ষেত্ৰত আৰু মই অতিয়ে কৈছোঁ বাহিৰতে কৈছোঁ যে যোনে মানুহে কাৰ্বি আংলঙত মাটি যদি থাকে যদি মেঘালয় যদি যাব বিচাৰে যাব পাৰে কিন্তু মাটি ল'ব নোৱাৰে সেইটো কৈছোঁ কোনোবাই যদি মেঘালয় থকা ইজন ব্যক্তি যদি কাৰ্বি আংলঙত যদি থাকিব বিচাৰে আহিব পাৰে কিন্তু মাটি নানিলে এইটোৱে কৈছোঁ তো মাটি দিবলৈ মাটি যাব পাৰে যদি তাত যদি ঢাকা যদি মেঘালয় কথা কৈ থাকে অশান্তি সৃষ্টি কৰোঁতে সেইটো আমি মানি ল'ব নোৱাৰোঁ সেইটো কাৰণে আপিল কৰিছোঁ যাতে যেন সেইটো নকৰে আমি ইয়াতে থাকিম ইয়াতে আমি বসবাস কৰিম একেলগে থাকিম এৰোপ্লেন মিলাপ্ৰীতি থাকিম একেলগে আমি অন্য কাম কৰিম এনেকৈ এতিয়া আমি যুগে যুগে আমি কাম কৰিবলৈ আমি আহ্বান কৰিছোঁ নাই এইটো নৰ্মেল চিটুৱেশ্যন আজি আমাৰ MLA অহাৰ কাৰণে অলপমান বেজাৰ হৈছে নহ'লে যোৱাকালিতো আমি যিটো দেখিছোঁ ইয়াত একদম নৰ্মেল আৰু মইতো আছোঁ এতিয়া মনিটৰ কৰি আছোঁ আৰু লগতে সদায় আমাৰ SP আহি আছে যোৱাকালি আমাৰ DIG আহিছে আমাৰ এডিশ্যনেল SP দেউৰীটো একদম 24 আৱাৰ ইয়াতে আছে গোটেই চিটুৱেশ্যন নৰ্মেল আজি চকুতাত ইহঁতে ওলায় সেইকাৰণেতো প্ৰব্লেমটো ইয়াত হয় তেখেতহঁতে আহে কিবা হ'লে কিবা যে আজি নিশ্চয় আজি MLA আহিছে বুলি ইহঁতে ওলাই আহিছে চাগে কিন্তু ইহঁতে এতিয়া ঘূৰি গ'ল বুলি আমি এতিয়াও গম পালোঁ গতিকে প্ৰব্লেম ইয়াত আৰু একো নাই আৰু MLAটো আজি এচোৰ দিলেই আৰু অলৰেডি আমাৰ CMটো তাত ঘূৰি আছে গতিকে এইকেইদিন পিছত আমি অৰ্ডাৰটো বিচাৰিছোঁ আৰু কি বিশেষকৈ আমাৰ ইয়াত আউটপোষ্টটো লাগে আৰু এইটো চবুদাৰ যিটো BOP সেইটো আপগ্ৰেডেশ্যন উমৰু যিটো BOP আছে এইটো আপগ্ৰেডেশ্যন সেইবিলাক আমি বিচাৰিছোঁ নিশ্চয় প্ৰব্লেমকেইটা আছে আমি আশা কৰিছোঁ বৰ্তমান সম্পূৰ্ণ শান্তিময় আছে শান্তি আৰু মোৰ মানুহ যিমান আছে ইয়াত মোৰ ৰাইজ বুলি মই ক'ব লাগিব মোৰ ৰাইজ চবে নৰ্মেল আমি খবৰ পাইছোঁ আপুনি এসপ্তাহ ধৰি ইয়াতে এনেকৈ বাহৰ পৰা থেকে আছে আহি পেলাই মানে থাকিবই লাগিব উপায়টো নাই ৰাইজে মোক যে কৰিছে ৰাইজে মোক ডাঙৰ কৰিছে গতিকে ৰাইজৰ লগত মই থাকিবই লাগিব ৰাইজৰ সুখ দুখ মই চাবই লাগিব থেংক ইউ Sir, Meghalaya sir, Karbi Anglong property pinik pahin dulu mas sir. Oh, cuma lagi masamu, inkorporasi ini naik tuh tajulong typo dari tuh jitu outpost long sabu, lah jitu lang tuh kita mau hempe hadi, labang sampai nukang kita labang kau problem weh, kan normal kayak kado kalau kita exam jintan situ long oposisi, suruh lo itu MLA tak wang kena kado kalau situasi orang lain. Kira perlu pengkalang ini yang dak aja, pinjaman alang di sekolah di, pinapti pisar macam tongpo betul, itu polis lagi haji jipi pada si tongsi, lah kedua kau problem solve properti alang ini, rakan menceritakan.